হাই ফ্ৰেণ্ডছ ৰং চেনেলত প্ৰচাৰিত গুগল ধাৰাবাহিকখন আজিখনতে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধাৰাবাহিকখনৰ আজিখনতে আপোনালোকে দেখিবলৈ পাব যে আদিৰ দেউতাকে আদি আৰু অদিতিক ঘৰলৈ আহিবলৈ দিব আৰু আদি আৰু অদিতিৰ মনটো বহুত ভাল লাগিব আৰু মাকে দেউতাকৰ ওচৰলৈ গৈ আপুনি যে ইমান সহজত ইহঁত দুটাক গ্ৰহণ কৰিব বুলি মই ভবাই নাছিলো। সঁচাকৈয়ে মোৰ মনটো বহুত ভাল লাগিছে বুলি আদিৰ দেউতাকৰ আগত কব। এতিয়া বাৰু আদিৰ দেউতাকে আদিৰ মাকক কি কব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰখনতে। আনফালে আজিখনে মন্দিৰৰ খুৰীয়েকৰ ওচৰলৈ যাব আৰু খুৰীয়েকৰ ওচৰলৈ গৈ দেউতাই বাৰু ইমান সহজত আদি আৰু অদিতিক কিয় মানি ললে বুলি খুৰীয়েকক সুধিব আৰু এতিয়া খুৰীয়েকে আদিত্যই দেউতাকৰ গাত গোৰ মাৰিছে যদিও ভাগৱতীয়ে পুত্ৰৰ মুহূৰ্তে ক্ষমা কৰি দিছে যেন লাগিছে, কিন্তু তই হাৰি যাব নোৱাৰ, তই ইহঁতক এইখন ঘৰৰ পৰা খেদিবই লাগিব বুলি খুৰীয়েকে মন্দিৰৰ আগত কব। এতিয়া বাৰু মন্দিৰে আদি আৰু অদিতিৰ লগত কি ষড়যন্ত্ৰ কৰিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰখনতে। আনফালে আজিৰখনতে ইন্দ্ৰই অদিতিৰ আগত কৈ থাকিব, ছাৰৰ খং দেখি মই ভয়ে খাইছিলো, মোৰ জীৱটো ওলাই আহিব যেনহে পাইছিলো, অৱশেষত যে ছাৰে তোমালোক দুটাক মানি ললে, এতিয়াহে মোৰ মনটো ভাল লাগিছে বুলি কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ।